ডিউ টু ভিক্ষাৰী অৱস্থা মোৰ মানে এতিয়া ৰিচাৰ্চ কৰিবলৈ পইচা নাই। গতিকে মোৰ জীৱনৰ একমাত্ৰ সমস্যাটো যিমান সম্ভৱ দুখ প্ৰদৰ্শনেৰে জনাব পাৰি তাৰ চূড়ান্ত চেষ্টাৰ পাছত বাকী কথাখিনি থুলমূলকৈ জনাওঁ, কাৰণ ইয়াৰ পাছত যিমান গুৰু গম্ভীৰ কথা আছে সেয়া চাবলৈ আপোনাৰ কি মোৰো ধৈৰ্য নাই, কাৰণ সময়বোৰ 15 ছেকেণ্ডৰ হৈ গৈছে। সেয়ে পোনকৈ ক'ব গ'লে ইণ্টাৰনেটবিহীন 24 ঘণ্টীয়া সময় এটাৰ অনুভৱ নোহোৱা বছৰ হৈ গ'ল। সেয়ে কেনেকুৱা হ'ব ক'ব নোৱাৰোঁ, কিন্তু মোৰ যে ভিডিঅ'ৰ কণ্টেণ্ট এটা হ'ব আপোনাক সবে নিশ্চয়কৈ অনুমান কৰি পেলাইছে। গতিকে লেটছ দ্য শ্ব' বিগিন। এতিয়া 10টা বজাতে বিচনাত পৰিছোঁ, কেতিয়া টোপনি যাওঁ ঠিক নাই, কিন্তু 10টা বজাত বিচনাত। এতিয়াও মানে শুবলৈ চেষ্টা এটা কৰি আছোঁ, কিন্তু হোৱা নাই, কাৰণ পুলিচৰ গাড়ীবিলাক এনেকৈ অহা যোৱা কৰি আছে, কাৰণ কাইলৈ ইলেকশ্যন। আৰু মই এতিয়া হাতখন দেখাই আছোঁ কাৰণ মোৰ কাৰোবাক বহুত ক'বলৈ ইচ্ছা এটা হৈছে যে কেন ইউ বিলিভ মাত্ৰ 6টা বাজিছে। ইয়াৰ পিছৰ পৰাই দিনটোৰ সকলো ভাল বেয়া তেওঁৰ ওপৰত এৰি দিলোঁ। অৱশ্যে এই আলোচনাৰ মুখ্য বিষয় ইতিহাসৰ আলোচনা। বহুত মন গৈছে হটস্পট অকণ লৈ পিনি ফোনটো খুলিবলৈ, কিন্তু আই এম কমিটেড টু ইউ গাইজ, টু ইউ। অসংখ্য যান-জঁটৰ শব্দক বুঢ়া আঙুলি দেখুৱাই মই কৰা এই চেষ্টাৰ গুৰি ক'ত ভিডিঅ'টো চাই থাকিলেই গম পাব। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এইটো মোৰ ফেভৰেট কাম। কি তোৰ ভাতটো আজিকালি কমকৈ ভাত খাওঁ? ভিডিঅ' কেলৈ গৈ আছা নো? এনেই তোক মই ফেমাছ কৰি আহিম। আগতে ৱাৰ্ণিংটো দিব লাগে তাই মুতিম বুলি, তেতিয়াই মই কৈ দিলোঁহেঁতেন। कोई जान भी अगर कोई असर या रब्बा। মোৰ এই অপৰিসীম প্ৰতিভা 15 ছেকেণ্ড দিয়াৰ বাবে ধন্যবাদ। মোৰ এই আত্মমগ্ন যোনটো চৰিত্ৰ ই কিন্তু সঁচাকৈয়ে প্ৰশংসনীয়। কেমেৰাটো চাই চাই গম পাইছোঁ মই মানে শকত হৈছোঁ। এতিয়া আপোনালোকে ক'ব চেল্ফ লাভ তুমি যেনেকৈ আছা তেনেকৈ ভাল পায়, নহয়। মই ক্ষীণাবলৈ যোৱা বছৰ নহয়, তাৰ আগবছৰ বহুত কষ্ট কৰিছোঁ। ইয়াৰ পিছৰখিনি সঁচা অৰ্থত অপ্ৰয়োজনীয়, কাৰণ আপোনালোকেনো জানি কি কৰিব। ইয়াৰ আগত যে মই ইয়াতকৈও বেছি ধুনীয়া আছিলোঁ। এতিয়া স্পাইডাৰমেনৰ অডিশ্যন দিয়াৰ পথত So here come the next candidate. প্ৰেক্টিছ কৰা হৈছে তহঁতক চোৰৰ কাৰণে। অৱশ্যে আত্মমগ্ন মানুহৰ অভাৱ নাই বৰুৱা পৰিয়ালত। এই হাতী সোমাব পৰাকৈ মেলা মুখখনৰ প্ৰশ্নটো হৈছে যে মই ভোট দিলোঁ নে নাই, আৰু মোৰ ভোটাৰ আইডিয়ে নাই আকৌ, কাৰণ মোৰ আধাৰ কাৰ্ড আছে। ভাল লাগিছে আকৌ। চেল্ফ অবচেশ্যন প্ৰ' মেক্স লেভেল। এতিয়ালৈকে মই চাগে 5বাৰমান শুনিলোঁ কালি তাৰ তথাপিও মই একো নাজানো ইডোখৰ পাছত ইডোখৰ নাজানোৱে। দুখৰ গভীৰতা মোৰ পঞ্জাৱত কংগ্ৰেছৰ সমান। এতিয়া যে আপোনালোকৰ মনলৈ প্ৰশ্নটো আহিছে যে কিয়, তাৰ উত্তৰ মোৰ ওচৰতে নাই।
দিনটো নাযায় লাগিছে আৰু মই যে এনেকুৱা লাগিছে যেন কেমেৰাটোত দেখাবলৈ মই এইডোখৰ কৰিছোঁ কিন্তু নহয় মই মানে পটককৈ কৰিব তাৰপিছত মনত পৰে মই যে আজি বিনা ইণ্টাৰনেটবিহীন জীৱন কটাম বুলি আছিলোঁ গতিকে এইটো দেখাব লাগিব এইটো বহুত অশান্তি লাগিছে মোৰ মানে চেৰেংকৈ আধাখনীয়া কৰা নেটফ্লিক্সৰ ছিৰিজটো ইনষ্টাগ্ৰামটো বহুত মনত পৰিছে বাকীকেইটা বাৰু চলি যাব কিন্তু ইনষ্টা আৰু মোৰ ছিৰিজকেইটা আই মিছ ইউ এইখন আছে কাৰণে দেখাব নোৱাৰি এইকেইটা দিনটো নাযায় লাগিছে তথাপিও কিন্তু মই কাপোৰখন যাব পৰা নাই মই কাইলৈ মই নেট নোহোৱাকৈ তাত পাৰ কৰি দিম বুলি ভাবিছোঁ পাৰিম নাই বাৰু আজি পাৰিছা নহয় পাৰিবা গুণগুণ ইয়াৰ পিছৰ ষ্টেটমেণ্টৰ গৰাকীয়ে নিজে ভিডিঅ'টো ডিলিট কৰি দিলে চাহপাতত দি দিওঁ ৰাতিপুৱাই শুই উঠি চাহ খালোঁ তাৰপিছত প্ৰথমতে চাহ খালোঁ চাহৰ লগত পিঠা খালোঁ তাৰপিছত কল এটা খালোঁ তাৰপিছত ভাত ভাজি খালোঁ তাৰপিছত ভাত খালোঁ তাৰপিছত আকৌ দুবাৰ আৰু মই চাহ আৰু পিঠা খালোঁ তাৰপিছত এতিয়া পঢ়া খাবলৈ ওলাইছোঁ গতিকে এয়া টোপনি ধৰি থকাৰ কাৰণে সোনকালে উঠাৰ কাৰণে পণী টিপাৰ কাৰণে বৰ খোৱাৰ কাৰণে নে কি কাৰণে নাজানো কিন্তু মই খাই আছোঁ তাৰপিছতে মই কমপ্লেইন কৰি মই বোলে শকতো চুকা এনেকৈ বাৰে যে মই কেমেৰাটো ছেট আপ কৰি মানে ফোনটো এনেকৈ ষ্টেণ্ড হেঁচা দিবলৈ জেগা বিচাৰি থৈ পিনি খানা খোৱাটো আপোনালোকক দেখাব লগা হৈছে কিমান হেক্টিক কাম নেদেখুৱাকৈও মই খালোহেঁতেন কিন্তু ইটছ এবাউট ব্লগ বাটাৰ দিব ভাজি কিমান চেষ্টা কৰিলোঁ হে এফালে পাছফালে কাণৰ ঠেলা নাই তথাপি পৰি গৈছে তথাপিও কিন্তু নহয় চাগে গুড মৰ্ণিং কালি পোনকৈ ভাতটো বনাই খাই মানে মই বনালোঁ খাই শুই দিলোঁ এতিয়া উঠিছোঁ কিন্তু গোটেই দিনটো নেট নোহোৱাকৈ এটা কথাই বুজিলোঁ কোনেও পাত্তা নিদিয়া মই আছোনে নাই বুজিছেনে কিন্তু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব ক'বলৈ কিবা লাজ লাগে তাৰপিছত 4 দিন তেনেকৈয়ে কটালোঁ অভ্যস্ত হ'লেই সময়খিনিৰ আচৰিত মায়া পিছে আমি প্ৰয়োজনীয়তাত বন্দী সুখৰ বাবেও অজুহাতৰ যুগ